ৰাকেশ তোজা সুতোয়া তোজা চা ভিকাৰী হোপাক লৈ আহিলে যে ক'ৰবাত ৰেড মাৰিবলৈ যায় বাচ্চাটা ফুলি ধৰ চৰ লাগে তোক ৰাকেশ শৰ্মাদা আপুনি ৰাজধানী এক্সপ্ৰেছ যোৱা দি কলৈ তাকে বিয়া এখন আছে কেটাৰিং পাৰ্টি এটা জইন কৰিলো নহয় গম নাপায় কোৱা এই সন্ধিয়া সময়ত মানুহৰ ভিৰটো লাগোতে আপুনি মানুহৰ মাজতে সোমাই দিব মই আপোনাক ধুনীয়াকে মাছে মঙহে ডকৰাকে খুৱাই দিম মই কি ঘৰত মাছ মাংস খাই পোৱা নাই ও বাইদেউ ক হেল্প এটা কৰিব তোৰ কামখিনি মই কৰি দিব লাগে হে নালাগে নালাগে বেলেগ হেল্প এটা হে কি হেল্প লাগে 500 रुपीस এটা দিব নেকি ধাৰলে স্যালাৰি পালে দি দিম অসমীয়াতে কচোন তই কোনটো ডিপাৰ্টমেণ্টৰ পৰা পইচা পাও স্যালাৰি পাই দিব তাই দিবনে হ'ব দে দিম দে যাওঁতে লৈ যাবি থ্যাংক ইউ সো মাচ বাইদেউ স্যালাৰি পাই তাই লৰা কি কৰি আছা আজি কথা নুসুধিবাচোন কিয় কথা ক'বলৈ মন নাছে কিয় কি হ'ল আই বাবা কৈ আছে কথা ক'বলৈ মন নাছে তাই বাৰে সুধি আছে বগী ভানুংজনী এইজনী ভুন্তাস মোক দম দিছে যে কি বা হ'ল তাৰ কি হলো মোহন স্যার হৈছে কিবা এটা বা কি হৈছে নো কি হলে তই কবি নে কিবা মানুহে অসমীয়া সোধে কৈছে নেকি থানা মানুহ সোপা দেখিবলৈ মন নোযোৱা হ'ল কাক আছে থানাই কোন মই নাই তোমাৰতো মঙহ আছে মই যিজনী বেয়া পাওঁ তাই মঙহ নাই বগী ভানুং মানে মই ক'ত যাও শৰ্মাদা তুমি দেখোন বিয়াৰ কেটাৰিঙত গৈছিলা মোকতো বিয়া খাবলৈ মাতিছিলো কি হ'ল তুমি মানুহটো নিজেই গুচি আহিলা দেখোন আপুনি দোকানৰ মালিকৰ জীয়েককে উঠাই দিলে উঠাল এতিয়া ল'ৰা ছোৱালীৰ কথা ভাবা নাই লাহে লাহে ভাবিম বাৰু সেইবোৰত মাথা মাৰক কোন ক'ৰ পৰা কিয় আহিলা সেইবোৰত মাথা নামাৰিব নিজৰ বুলি মইনো কি বেয়া কথাটো ক'লো বাৰু তোৰ কি মোক দেখিবলৈ মন নাযায় তোমাৰ যায় নাযায় তই কি মোক ভাল নাপাৱ তুমি পোৱা মই নাপাওঁ কিয়নো তেনেকে কৈছোন আপুনি বুলি গম নাপাইছো পাবি কবি একদম চুপচাপ ইয়াত বহি থাক কতো লৰচৰ নকৰিবি মাটিত বহিম নে চকীত বহিম মোৰ মূৰত ব টুকিয়ে নাপাম চৰে মুখ ফালি যাব কি হ'ল চাৰিয়াৰ নাই জানো বাহিৰত দম দিলো কি হ'ল এতিয়া ক'ৰ পৰা আহিল তোক কিয় লাগে নে সুধিছো আপোনাক কিয় সুধিবি মই তহঁতক সুধিছো কোন ক'ৰ পৰা কেতিয়া আহিছ মোক কিয় সুধিবি এই নুনটো দিয়ক ইমান লেবেল দিব নালাগে হুচেল মাৰি চিগনেল দেখি ইমান খঙো এইকেইখনো চাই ল'বা কি কৰিলা কি কৰিছে
জোতাত ছাৰ লেছে নাই আছে ছাৰ এটা কিয় খুলিলি তই নহয় বহি বহি আমনি লাগি আছিল যে ওলাচোন ওলা ইয়াৰ পৰা ছাৰ লেছডাল লৈ গ'ল ঐ এফালে লেজডাল দে হা লেজডাল দে মই ছাৰ জোতাই পিন্ধা নাই ইয়াৰ লেজডাল দে ই মানে মানুহ মাৰি দিব এনিৱেজ তুমি এই ফাইলটো দিয়ে আহিবা ছাৰ এডাল মাৰি লওঁ ৰ'ব ঠিক আছে কোনো নাই মোৰ কাষতে আজি আপোন বুলিবলে জন কয়জা ঘৰতো আছ অকল হৈ হেল্ল' খানাটোলৈ মাতিছিলা যে হ'বনে আজি মাছ মাংস আছে কণীও আছে পনীৰ যাম বাইগুণ্ডুচি নাই নহয় তাইক লৈ যাব নোৱাৰে মোৰ খানাটো বেলেগ চলো নাই নহয় এজনী আছে কুম বহুত খাই থাকে যে তাইক লৈ যাওঁ হ'ব খবৰ এই অচি ছাৰ আছেনে বাৰু আছে কিবা কাম আছিল এই এফআইআৰ এখন দিব লাগে কাৰ ওপৰত কেটাৰিঙৰ ল'ৰা এটাৰ ওপৰত যাওক ভিতৰতে আছে ছাৰ ঠিক আছে আপুনি কেটাৰিঙত সোমালে আৰে সোমাইছিলোহে অৱসৰে ল'ব লগা হ'ল নিজৰ বুলি কিয় ভালকে কাম কৰিব নোৱাৰিলে গেজো দি দিলে তাতো কি ভালকে কাম কৰিব নোৱাৰিলো পৃথিৱীত এনেকুৱা কোনটো কাম আছে ৰাকেশে নোৱাৰে গেজু মাষ্টৰ নহলে ওলালে কিয় অভদ্ৰতাৰ কাৰণে ওলাব লগা হ'ল কোন অভদ্ৰ আছে অভদ্ৰ এটা এইয়া তোক এই জাগাতে পাইছো বল ভিতৰলৈ বল 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 ধনাজানো কৈ ৰ'ব আৰে এখেতৰ লগতে কিবা লাগিছে ইচ্ছে হ'ব আৰে এইবিলাক কি অভদ্ৰামি দাদা অভদ্ৰামি মই কৰিছো নে তই কৰিছ হা মই কি অভদ্ৰামি কৰিলো মোক কওকচোন একো কৰা নাই চাওঁ এৰ বল হ'ব পাই এনেকে ঠেলিয়া গুটি আনিছে যে মানুহটো এইটো গৰু পাইছে আপুনি তই কোন হা এনেই মাথা গৰম উঠি আছে বল মানুহ ঠেকেচি পেলাব মোক কাপোৰ পাইছে ই নাম্বাৰ 1 অভদ্ৰ নাম্বাৰ 1 অভদ্ৰ হওক বা নাম্বাৰ 2 অভদ্ৰ হওক আপুনি গাত এনেকে হাত উঠাব নোৱাৰে নহয় দাদা তোন তেনেকে গাত হাত দিব নোৱাৰিব নহয় কৰা লক আপ কৰা ধাৰা লকক আপুনি চুদান নেমু ৰ'ব কি হৈছিল একোৱে হোৱা নাই কি একো হোৱা নাই চাওকচোন বাইদেউ মোৰ গালৈ গৰম দালি মাৰি দিছে এয়া দাগ লাগি আছে চাওক এয়া চাওকচোন গৰম দালি মাৰিলে কিহৰ কাৰণে ক'ত তোমাক ঠেকেচি পেলাম বুলি কৈছে সি মোৰ বাথৰুমত তিয়াই থোৱা কাপোৰ পাইছে সময়ে সময়ে যাব উলিয়াই ঠেকেচি ৰ'দত মেলি দিব হয় দে হ'ব দিয়া আৰু কলে আৰু মহু গুণ্ডাক চিনি নাপাইছে কোননো মহু গুণ্ডা তুমি চিনি নাপাইছা নেপাও সঁচা নেপাও কি হ'ল দম দিছ নেকি বে মইতো কেতিয়া দম দিলো তিনি মহু গুণ্ডাৰ কথা কৈ আছো শুনা এখন দেশত মানে এটা গুণ্ডা আছে এজন ভদ্ৰ মানুহৰ গালৈ এনেকৈ গৰম দালি কোনোবাই মাৰি দিয়ে নেকি কওকচোন কোনে ক'লে আপোনাক অভদ্ৰ বুলি ইয়াৰ কথা শুনিছেনে মই কইনাৰ পেহাগ হওঁ কইনা পেহাগ হলে বুলি অভদ্ৰ হ'ব নোৱাৰে ৰ'বচোন কৰ কইনা কিহৰ কইনা কেনেকুৱা দালি কিহৰ দালি এইবোৰ একো বুজি পোৱা নাই মই চাওক বাইদেউ আজি মোৰ ভাগিনীজনীৰ বিয়া আৰু সেইখন বিয়াৰ ৰিচেপশ্যনৰ কেটাৰিং পাৰ্টি বিলনী হিচাপে মই গৈছিলো এইবাৰ সেইটোত সোমালে কিন্তু দালি কিয় পেলালে পেলাব লাগিব কিয় পেলাব লাগিব আপুনি মাজত নোসোমাব মই কৈছো ন নোসোমাব এই কেছটোত ছাৰে আহি নিজে বিচাৰ কৰি দিব হ'বনে ছাৰ 1 মিনিট আহিছো ই পাগল নেকি ল'ৰাটো ৰ'ব ছাৰ আহিব ছাৰ উঠক কি উঠক বলক বোলো ক'ত বলক
এই অভদ্ৰ এটা আহিছে মোৰ ওপৰত ইলিগেশ্যন আনিছে জানেনে তই চাগে বৰ ভদ্ৰতাৰ কাম কৰি আহিছ ছাৰ আপুনিতো মোক ভালকে জানে মই যদি কাৰোবাৰ লগত কেতিয়াবা অভদ্ৰামি কৰিছো নিজৰ বুলি জানো পৃথিৱীত তোৰ নিচিনা ভদ্ৰ মানুহ আছে জানো কৰবাত থেংক ইউ ছাৰ আহক আহক এতিয়া গম পালা কিবা ডেঞ্জাৰাছ হৈ জন্ম লৈছিলো অ' মা এইটো বৰ বেলেগ গুণ্ডা ওলালচোন ঐ এটা সময়ত যে বাচ্চা এটানো ফালি থৈছো এতিয়া ধৰ নেকি ঐ নেলাগে ভয় কৰিব তই নাচাবি হ'ব দে তালো ফালি যাব খং নকৰিবি এইডাল যে নুগুণ্ডা হয় নাপায় খাচী কৰিব নাপায় হ'ব তই মানে এইটো ইম্পৰ্টেণ্ট কামৰ কাৰণে মোৰ বাইকৰ আগত জঁপিয়াই পৰিছিল হয় ছাৰ মই যে কেটাৰিঙৰ দায়িত্ব আছিলে মই কামটো কৰা হ'লে 1000 টকা পালো হয় নিজৰ বুলি কিন্তু আজি এই মানুহটোৰ কাৰণে মই যে 1000 টকা নাপালো মোৰ গাত দালি মাৰাৰ পিছত তোক মই কেটাৰিঙত কাম কৰিবলৈ দিম না আপোনাৰ গাত দালি মাৰিবও লাগে হেই কিনো একেটা কথাকে কৈ আছে দালি কিয় মাৰিছিলে সেইটো কওক মাৰিব লাগে এইটো গাত এই কিয় মাৰিলি ছাৰ এখেতসকলৰ মানে বিয়াত এই বুফেৰ চিষ্টেমটো কৰা নাই এই আগৰ মানে বিলনীয়া নিয়মটোৱে কৰিছে আমিয়ে বিলাইছো সেইকাৰণে দালি মাৰি দিলে সেইকাৰণে কিয় মাৰিম কৰিছা চাবা দেই আমাক বিলনীয়া হিচাপে মাতিছে গৃহস্থ আমাক যিকেইটা কাম দিছে আমি নিয়াৰিকে কৰি আছো জানানে গৃহস্থ আমাক যাওঁতেই কৈছে বোলে তোমালোকে পাৰিলে 3-1-3-1কে মাংসটো দি দিবা কি 3-1 মানে 3 পিচ মাংস 1 পিচ আলু তেনেকে মানে আমি দি গৈ আছো তাৰপিছত এখেত বিয়া ঘৰ কাৰ কি লাগে নেজানো বাপৰে অ' ছাৰ আপোনাৰ মাংস বিলাই থাকি এনেকে বোলে আহচোন এনেকে টানি লৈ গুচি যায় জানে কৰিছা তাৰপিছত মই এবাৰ ভাত বিলাইছো তাৰপিছত ভাতটো থোৱা এই দালিটো সিফালে দিয়া এইফালে আঞ্জা দিয়া পৰিৱেশটোকে হুলস্থুল কৰি পেলাইছে জানানে এনেকুৱা ডিৰেকশ্যন দিছে আমাৰ গোটেই বিলনীয়াখিনি মাথা গৰম হৈ গৈছে নিজৰ বুলি দিব লাগিব কাৰণ কইনাৰ মই পেহা ঘওঁ পেহাক হ'ল বুলি আপুনি 2 মিনিটৰ মূৰে ডাইৰেকশ্যন দি থাকিব নেকি আমাক কিমান অশান্তি দিছে আপুনি জানে সেইকাৰণে গৰম দালি খোপা মাৰি পঠাইছো গালে ভদ্ৰ ঐ চৰ চিনি পাও চৰি কৈ যা চৰি দেই এই 2 টকাটো লৈ যাওক ডিটাৰজেন্ট এপেকেট লৈ ধুৱাই দিব অভদ্ৰ চৰি বুলি কোৱাৰ পিছতো আপুনি অভদ্ৰ বুলি কৈ গ'ল দেখোন চৰি ৰিপ্লাই অভদ্ৰ নেকি মোক উত্তৰ লাগে পেল্টেৰে ছাল এৰুৱাই দিম মই তোৰ কাম কৰিব লাগে নে তই কাম কৰ কেটাৰিং কৰিব যায় ইয়াতে বহি থাকিবি কিয়নো ৰাকেশ দাই সদায় মানুহবোৰক অশান্তি কৰি থাকে মানে আমাৰ ভৱিষ্যতৰ কথাটো এতিয়াই চিন্তা কৰি থব লাগিব বুজিছা মাইনাৰ এডমিশ্যনৰ কাৰণে ভাল স্কুল এখনৰ কথা ভাবি থৈছো বাৰু মই সেইটো ভৱিষ্যতৰ কথা কোৱা নাই তেনেহ'লে কোনটো ভৱিষ্যতৰ কথা ক'লা মানে এইবোৰ ঘৰ মাটি এইবোৰৰ কথা কৈছো সেইটো ভাবি থৈছো মই কি ভাবি থৈছা এই মালিকে যেতিয়া বিল্ডিংটো বিকিব কিনি থম তোমাৰ আৰু কথাবোৰো মানে থাকা তাইৰ আকৌ কি হ'ল মই য'তে থাকো তাতে পাইহি যে কি কৰি আছনো তই ইয়াত কিবা বস্তু এটা ভাবি আছিলো ছাৰ কি ভাবি আছ মানে এই প্লটটোত মালিকজনে বোলে ইয়াত ঘৰ নবনায় গতিকে মই ভাবিছো ইয়াত যদি আমি ধুনীয়াকৈ এখন খেলা ফিল্ড বনাই লওঁ এই গলিৰ ওচৰৰ পাজৰ যিমানবোৰ সৰু ল'ৰা ছোৱালী আছে ইয়াত খেলিব পাৰিব নিজৰ বুলি আৰু সকলোতকৈ ডাঙৰ কথা ৰাতিপুৱা যিসকল বৃদ্ধ মানুহ মানে ধৰক সকলোৱে ইয়াত এক্সাৰচাইজ কৰিব পাৰিব আৰু পুলিচখিনিও ইয়াত কেতিয়াবা মাৰ্চ পাছ কৰিব পাৰিব নিজৰ বুলি তই ভালেই ভাবিছ বাৰু হয় তই ভাবা আজিলৈকে কোনটো কাম হৈছে তই বাৰু কচোন নাই এইটো হ'বই খাটাং হ'ব সকলোতকৈ ডাঙৰ কথাটো কি জানে আমাৰ গুৱাহাটীত চাৰিওফালে হস্পিটেল যিমান আছে খেলা ফিল্ড কিন্তু নাই ল'ৰা ছোৱালীবিলাকে এতিয়া গেম পাৰ্লাৰলৈহে যাব লগা হৈছে খেলিবলৈ নাপায় আউটডোৰ গেম আজি তই দিনটো এইবিলাক ভাবিয়ে পাৰ কৰি দিবি বেলেগটো কাম একো নকৰই চাগে কাম কৰিব লাগিব নহয় নহ'লে আপুনি মোক সোধাই আহিব বাৰু বলক এই গুড মৰ্নিং বাইদেউ হালা ৰাতিপুৱা হতে কি খালা
কি খালো নিৰামিষ ভাত লগত সৰু সৰু আলু আলু বোলা হালা হালা আকৌ এবাৰ ঘৰলৈ বোলা নহব নহয় আমাৰ ডিউটি আছে ডিউটিত যাওঁ হালাৰ হালা তুমি এফালে গ'লা মই এফালে গ'লা মই যে ঘৰটো কিনিম বুলি ক'লো তুমি চাগে বিশ্বাস কৰিব পৰা নাই ন সেইটো কি বিশ্বাস কৰিবলগীয়া কথা কোৱাচোন আৰে বাবা এই প্ৰথমতে তুমি এই ঘৰটো বিক্ৰী কৰিব দিয়াচোন তাৰপিছত চাবা মালিকে বিক্ৰী কথা ভাবক বিক্ৰী কৰক তুমি পইচা যোগাৰ কৰা তাৰ পাছত কিনিবা হৈছে আৰু দিয়া লেভেলটো অলপ বাৰু বেছিকৈ দিলো নেকি এই থ লুটুকনে ইমান দীঘলীয়া ছুটি লৈ গৈছে যে কাৰোবাক কিবা কৈ গৈছে নে কি মোক একো কোৱা নাই মই নাজানো এই থানা এখনৰ ইনচাৰ্জ এজন নাথাকিলে বেয়া লাগে দেই তাকেতো ছাৰহঁতেও মানে ইনচাৰ্জ এলচি এজন কাৰোবাক দি থ'ব লাগে এইকেইদিনৰ কাৰণে ছাৰক কোৱা হ'লে দিলেহেঁতেন কিন্তু হয় ন অঁ হয় দে কি কোৱাগে নেকি যোৱাচোন যোৱা কোৱাগেচোন কোৱাগে হেৰি মই কওঁগে বোলো লুটুকন নহালেকে ছাৰ এলচিৰ দায়িত্বটো মোকে দিয়ক পাৰিবা তুমি পাৰিমতো তাৰপিছত ছাৰে মোক উঠাই মুঠাই গালি এসোপা পাৰি পঠিয়াই দিব গালি তাৰপিছত ৰং চাবি হয়নে নহয় ক এই তুমিও মানে তোক মই বুজি পাবলৈ বাকী আছে হা তোৰে শুক্লামীবোৰ বুজি পাবলৈ বাকী আছে শনি চব আজিকালি এণ্টিবায়টিকে কাম নিদিয়া হলি কি কুকুৰ মেকুৰীৰ নিচিনা এঙামুৰি দি আছা এঙামুৰি নহয় ছাৰ ষ্ট্ৰেচিং এই কামৰ সময়ত এইবিলাক ফটো আমি কিহৰ ছাৰ ফটো আমি নহয় আমি চবে ষ্ট্ৰেচিঙত বহুত গুৰুত্ব দিব লাগে ছাৰ আপুনিও কৰিবচোন আপোনাক মই শিকাই দিম মিনিংলেছ কথাবোৰ বাদ দিয়া মই যিটো কাম দিছো সেইটো কৰা এখন লৈ যোৱা অ'কে ছাৰ ষ্ট্ৰেচিং শিকাই মোক বলটো টুটু হেই তুমিও নাই এতিয়া থানাৰ দায়িত্ববিলাক চাগে তই আমাৰ বাইদেউক নিদিব চাগে এই আমাৰ সুস্মিতাকে দিব চাগে পাৰিবনে তোমাৰ লগত কথা পাতি থাকে নহয় পাৰিব ন তেতিয়াই মানে আইডিয়া অলপ দি থৈ গৈছা তুমি পাৰিবা মোৰো মানে থানাখনত সকলোতকৈ ভৰসা মানে তোমাৰ পাছত এলচি কামখিনি চাগে সুস্মিতাই কৰিব বুলিয়ে মই ভাবো আৰু এইটো আমাৰ বাইদেউ আছে পাতাচোন পাতা এই লুটুখন লোৱা পাতা